যে 50,000ত বিজনেছ কৰিব পাৰিম নে নোৱাৰিম, বিজনেছটো কৰিম যে কিমান লছ হ'ব, ইয়াৰ পৰা আমি প্ৰফিট পাম নে নাই, বহুত ধৰণৰ মানে কি আছে কুৱেশ্যন একচুৱেলি মানুহৰ মনত আহে। হেল্ল' এভৰিৱান, মই আকাশ আৰু আজি আমাৰ আন এখন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ টপিকটোত আমি কথা পাতিম যে 50,000 ৰুপিছত আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰিব পাৰিবনে। হয়, বহুতৰে একচুৱেলি কি আছে বিজনেছ কৰাৰ আগত মাইণ্ডত এইটো ডাউট থাকে। আজি গোটেইখিনি ডাউট আপোনালোকক ক্লিয়াৰ কৰি মই বুজাইছোঁ যে 50,000ত বিজনেছ কৰিব পাৰিম নে নোৱাৰিম। কিছুমান মানুহে ভাবে যে বিজনেছ কৰিম, কিন্তু কিমান টকা লাগিব, 1 লাখ টকা, 2 লাখ টকা নে 5 লাখ টকা। আৰু কিছুমান মানুহেতো এনেকুৱা থিংকিং কৰে যে বোলে আমাৰ বোলে পৰিয়ালত কোনো বোলে আজিলৈকে বিজনেছ কৰা নাই, চব চৰকাৰী চাকৰি কৰি আছে, এই বিজনেছত আমি শিকিব পাৰিম জানো, বা যে বিজনেছটো কৰিম যে কিমান লছ হ'ব, ইয়াৰ পৰা আমি প্ৰফিট পাম নে নাই, বহুত ধৰণৰ মানে কি আছে কুৱেশ্যন একচুৱেলি মানুহৰ মনত আহে। আনৰ নালাগে, আমাৰ নিজৰো এক্সপিৰিয়েঞ্চৰ হিচাপত কৈছোঁ। যেতিয়া আমি ষ্টাৰ্টিং কৰিছোঁ আমাৰো তেনেকুৱা অৱস্থাই হয়। আমাৰো ভাবোঁ যে এইটো লাইনত আমি যাম, এইটো লাইনত আমাৰ ছাকচেছ পাম নাই, বা ৰিস্ক বহুত আছে নেকি, বহুত লছ হ'ব নেকি। তো এনেকুৱা বহুত ধৰণৰ মাথাত মানে কি আছে কুৱেশ্যনবিলাক আহি থাকে। চ' বহুত মানুহে কি কৰে, ইয়াৰ পৰাই মানে কুইট কৰি দিয়ে। মানে তেওঁলোকৰ যোনবিলাক থিংকিং থাকে সেইবিলাক থিংকিং লৈ তেওঁলোকে কুইট কৰি দিয়ে। আৰু মেইন কথা আহি যায় ইয়াতে, চব গেমতে যেনেকৈ ৰিস্ক থাকে, গেমত আপোনালোকে যদি জইনে নকৰে তো সেই গেমটো আপোনালোকে উইন কেনেকৈ কৰিব, হয় নাই। তো ঠিক তেনেধৰণে বিজনেছ হৈ গ'ল এটা আপোনাৰ ৰিক্সৰ গেমে হয়। যদি আপুনি ইয়াত ছাকচেছ হয়, বহুত ছাকচেছ কৰিব পাৰিব। চব নিজৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকৈ দোকানখন চলাই, কেনেকৈ দোকানখন আপুনি মেনেজ কৰি ৰাখে। একচুৱেলি কোনো মাকৰ পেটৰ পৰা শিকি নাহে, চবে নিজে লাহে লাহে কৰি থাকোঁতে শিকি যায়, তেনেকৈ এক্সপিৰিয়েঞ্চ হয়। আৰু যিমানে আপুনি এতিয়া ছাকচেছফুল যোনবিলাক বিজনেছমেন আছে চববিলাকে আপোনালোকে জিৰ'ৰ পৰা ষ্টাৰ্টিং কৰা। আনকি আমিও জিৰ'ৰ পৰা ষ্টাৰ্টিং কৰি আজি ধৰক এখন দোকান চলাই আছোঁ, বা আপোনালোকৰ লগতো মোৰ যোনবিলাক এক্সপিৰিয়েঞ্চ আছে সেইবিলাক মই আপোনালোকৰ লগত আলোচনা কৰি আছোঁ। আৰু মেইন কথা হৈ গ'ল যোনটো আমি টপিক এতিয়া পাতিছোঁ যে 50,000ত বিজনেছ ষ্টাৰ্ট কৰিব পাৰি নে নোৱাৰি। তো তাৰ ডাইৰেক্ট এনচাৰ হৈ গ'ল য়েছ, আপোনালোকে 50,000তো বিজনেছ আৰম্ভ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কমপ্লিট ভিডিঅ' লাগে 50,000ত আপোনালোকে কি কি আইটেম ৰাখিব লাগিব, ক'ৰ পৰা বিজনেছ আৰম্ভ কৰিব পাৰিব, তো মোক আপোনালোকে কমেণ্টত জনাব। মই গোটেই ডিটেইলছভাৱে আপোনালোকক আন এটা ভিডিঅ'ত দেখাই দিম যে 50,000ৰ পৰা আপোনালোকে কি কি আইটেম ৰাখি ক'ৰ পৰা চেল কৰিব পাৰিব, মাল কেনেকৈ আনিব, কি আইটেম ৰাখিব। তো আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ। আৰু যদি এনেকুৱা বিজনেছ ৰিলেটেড কিবা যদি আপোনালোকক ভিডিঅ' লাগে তেতিয়াহ'লে মোক ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বিজনেছ যিকোনো টিপছৰ কাৰণে মোক ফ'ল' কৰি ৰাখিব। ধন্যবাদ।